বন্ধুসকল, কুৰ্চা শিকোৱা হওক। এইটো মোৰ আগৰে ব্লগ, তথাপিও মই যিসকলে নতুনকৈ শিকিব বিচাৰিছে তেওঁলোকৰ বাবে আগবঢ়াইছোঁ। আহকচোন চাওঁ। এয়া মই কৰা কেইটামান নমুনা আপোনালোকলৈ আগবঢ়ালোঁ দেই। দৰ্শকসকল, মোৰ কুৰ্চা প্ৰশিক্ষণৰ নতুন এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকক কুৰ্চানো কেনেদৰে কৰিব লাগে দেখুৱাবলৈ ওলাইছোঁ। তাৰ বাবে মই এটা ঊলৰ বল লৈছোঁ আৰু এয়া কৰিবৰ কাৰণে এডাল ঊল কৰা কুৰ্চাৰ শলা লৈছোঁ। এইডাল 3.5 mm আৰু লগতে এখন কেঁচি লৈছোঁ। আৰম্ভ কৰোঁ তেতিয়াহ'লে। চাওকচোন, কুৰ্চা কৰিবৰ কাৰণে প্ৰথমতে আমি এটা গাঁঠি দিব লাগিব। এয়া এনেদৰে গাঁঠিটো দিব লাগে। এইটোত আমি চুচনি গাঁঠি বুলিও কওঁ আৰু ইংৰাজীত এইটো স্লিপ নট বুলি কয়। দেখিছেনে বাৰু? পুনৰ দেখুৱাইছোঁ। এয়া এনেদৰে এয়া কৰি লৈ এয়া এনেদৰে সূতাডাল এয়া মাজেদি এনেদৰে ওলাই দিব লাগে। এয়া এই গাঁঠিটো আমি এনেদৰে মাৰিব পাৰোঁ। পুনৰ দেখুৱাইছোঁ। এয়া এনেদৰে এয়া ঘূৰাই লৈ কাৰফালে লৈ আহিব। আহিলে এয়া চাওকচোন, সূতাটোৰ মাজেদি এই সূতাডাল এনেদৰে ওলাই লৈ আহিব লাগে। এয়া আনি এনেদৰে টানি দিলে এয়া এনেদৰে সৰু ডাঙৰ কৰিব পাৰি। এতিয়া আমি এই চুচনি গাঁঠি বা স্লিপ নটটো এনেদৰে শলাডালত লগাই ল'ম। লগাই লৈ এই সূতাডাল বাওঁ হাতৰ আঙুলিটোত এনেদৰে লগাই লৈ আৰম্ভ কৰিম। বাওঁ হাতৰ আঙুলিত মেৰুওৱা সূতাডালৰ মাজেদি এনেদৰে শলাডালত লগাই এনেদৰে এই চুচনি গাঁঠিটোৰ মাজেদি এনেদৰে টানি লৈ আহিব লাগে। এয়া এটা চেইন হৈ গ'ল। পুনৰ চাওকচোন। এয়া এনেদৰে শলাডাল মাজেদি ভৰাই আঙুলিত লগোৱা সূতাডাল এনেদৰে সূতাটোৰ মাজেদি গাৰফালে টানি আনিব লাগে। পুনৰ চাওকচোন। এয়া এনেদৰে শলাডাল মাজেদি ভৰাই আঙুলিত লগোৱা সূতাডাল এনেদৰে সূতাটোৰ মাজেদি গাৰফালে টানি আনিব লাগে। এটা চেইন হ'ল। পুনৰ এই শলাডাল এনেদৰে সূতাডাল দি মেৰিয়াই শলাডাল সূতাটোৰ মাজেদি এনেদৰে টানি ওলাই লৈ আহিব লাগে। এয়া দুটা চেইন হ'ল। পুনৰ আঙুলিৰ সূতাডাল ঢিলা কৰি লৈ শলাডাল আঙুলিৰ সূতাডাল এনেদৰে মেৰিয়াই গাৰফালে টানি আনিব লাগে। তিনিটা চেইন আমাৰ হ'ল। পুনৰ এয়া আঙুলিৰ সূতাডাল এনেদৰে শলাডাল দি মেৰিয়াই গাৰফালে টানি সূতাটোৰ মাজেদি এনেদৰে সুমুৱাই লৈ আহিব লাগে। এয়া চাৰিটা হ'ল। এনেদৰেই আমি কুৰ্চা কাম আৰম্ভ কৰিব লাগে। এনেদৰে যিমান সংখ্যক চেইন আমাৰ প্ৰয়োজন সিমান সংখ্যক আমি প্ৰথমতে কৰি ল'ব লাগে। এই চেইনডাল কৰিব নাজানিলে আমাৰ কুৰ্চা কাম কৰিব পৰা নাযাব। এয়া দুটা চেইন হ'ল। প্ৰথম অৱস্থাত আপোনালোকৰ অলপ অসুবিধা লাগিব পাৰে, কিন্তু কৰোঁতে কৰোঁতে আপোনালোকৰ অভ্যাস হৈ যাব। এয়া চাওকচোন, পুনৰ এনেদৰে এয়া টানি লৈ আহিলোঁ। 3 নম্বৰ চেইনটো হ'ল। 4 নম্বৰ, 5 নম্বৰ এনেদৰে হৈ গ'লে আমি সূতাডাল এনেদৰে ঢিলা কৰি দিম। পুনৰ এনেদৰে অলপ মেৰিয়াই ল'ম।
মেৰিয়াই লৈ পুনৰ এয়া এনেদৰে চেইনখিনি গুঠি ল'ম। আমাৰ যিমান সংখ্যক চেইনৰ প্ৰয়োজন সিমানখিনি আমি গুঠি ল'ব লাগিব। কুৰ্চাৰ প্ৰথম ষ্টিচটো মই আজি আপোনালোকক দেখুৱালোঁ। নিশ্চয় আপোনালোকে অভ্যাস কৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ মই ইমানতে সামৰিম। এনেদৰে চেইনডাল গুঠি আমি সূতাডাল কাটি পেলাম। এতিয়া আমি এনেদৰে সূতাডাল উলিয়াই পেলালোঁ।